মোৰ দুৰ্ভাগ্যৰ সময় আৰু এটা নতুন দুৰ্ভাগ্যৰ খবৰ দিবলৈ আহিছোঁ। কাৰ দুৰ্ভাগ্য? মোৰ না তোমাৰ? হয়তো আমাৰ দুয়োৰে। কাৰণ মই এনে এখন ঘৰত জন্মগ্ৰহণ কৰিছোঁ যিখন ঘৰৰ নিষ্ঠুৰতাৰ বিষয়ে জানিলে তুমিও হয়তো মোক মাফ কৰিব নোৱাৰিবা ৰাজ। মই বুজা নাই। মই তোমাৰ দেউতাৰ হত্যাকাণ্ডৰ নায়ক জনক বিচাৰি উলিয়াইছো। কোনে হত্যা কৰিলে মোৰ দেউতাক? কোৱা মেঘালী, কোৱা। শুনিলে হয়তো আকাশখন খহি পৰিব তোমাৰ মূৰৰ পৰা। মেঘালী, মই জানিব বিচাৰো কোন হে হাৰামজাদা। মেঘালী, কোৱা কোৱা মেঘালী, কোৱা। মেঘালী, মেঘালী, মোৰ ডাঙৰ নাম হাৰপত্তা। ৰাজ, মোৰ ডাঙৰ দাই হত্যা কৰিছে তোমাৰ দেউতা। দুদিনৰ পাছত বেলেগৰ মুখেৰে পোৱাৰ আগতে মই নিজেই তোমাৰ ওচৰত সকলো প্ৰকাশ কৰিবলৈ আহিছোঁ। চোৱা না ৰাজ, কিমান হৃদয়হীন মোৰ ডাঙৰ দা। কেইটামান টকাৰ কাৰণে মোৰ চৰ্দাৰ দেউতাজনকো মাৰি পেলালে। এই ছোৱালীজনী এই মুহূৰ্তত এইখন ঘৰৰ পৰা ওলাই যাব কোৱা। পৰিয়ালৰ ভৰিৰ খোজ এইখন ঘৰ মজিয়াত পৰিলে তোমাৰ দেউতাৰ আত্মাই শান্তি নেপাব। ডাঙৰ শাস্তি দিবলৈ আইন আছে। মই অলপ কষ্ট নাপাম, কিন্তু ৰাজৰ টকৰ পৰা মোক আঁতৰাই পঠালে মই বৰ কষ্ট পাম। যাবলৈ কৈছো তোমাক। চঞ্চলনী জানুৱাৰৰ ঘৰৰ ছোৱালী তুমি। মোৰ বুকু যেনেকৈ সোধা হৈ গ'ল সেইখন ঘৰ প্ৰতিজন মানুহৰ জীৱন শূন্য হ'ব লাগিব। বহুত গৰম আছে, এখন ঘৰ সজাৰ সপোন আছে। মই সেইখন ঘৰত মুখ চিঙি সেইখন ঘৰৰ বোৱাৰী হ'ম। প্লিজ ৰাজ, তুমি মোক বুজোৱা না। মই তোমাক আঁচু কৰিছো ৰাজ, মই তোমাৰ ভৰিত ধৰিছো। মোৰ আশাবোৰ ভাঙি যাব ৰাজ। তোমাৰ দেহত থকা এই সাজযোৰৰ অৰ্থ যদি কিবা বুজি পোৱা আৰু তোমাৰ দেউতাৰ আত্মাই যদি সদ্গতি পোৱাটো বিচাৰা তেনেহ'লে তাই সেইখন ঘৰৰ পৰা গো ছিগি অহাৰ আগতে তোমাৰ বুকুৰ পৰা গো ছিগি তাক বিদায় দিয়া। আৰু যদি নোৱাৰা তেনেহ'লে তোমাৰ দেহৰ পৰা এই সাজযোৰ আঁতৰাই সকলোকে বুজাই দিয়া যে অবাধ্য সন্তানে দেউতাকৰ ৰাজ্য শ্ৰাদ্ধ মানে কোনো লাভ নাই। মই জানো না তুমি মোক তলিয়াই পেলাব নোৱাৰা। তুমি মোক বহুত ভাল পোৱা, বহুত